খবৰ সকলোৰে নিশ্চয় ভালে চাগে মোৰো ভালেই মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু কালি নে পৰহি মই এটা ভিডিঅ' দিছিলো হেতু ভিডিঅ'ত মই দেখাইছিলো যে মই এলফাবেট কেইটা কেনেকৈ বনালো আৰু লগতে মই কেইটামান ষ্টাৰো বনাইছিলো ষ্টাৰফিছৰ ষ্টাইলত বনাইছিলো আৰু কৈছিলো মোৰ অৰ্ডাৰ আহি আছে সেকেন্ড অৰ্ডাৰ মই পালো বুলি আৰু মই সেই সেকেন্ড অৰ্ডাৰত মই সেই ষ্টাৰ কেইটা লগাইছো ব্যৱহাৰ কৰিছো তো আপোনালোকক বোলো দেখুৱাম মই ষ্টাৰ কেইটা বনালো হয় আপোনালোকক বনাই দেখুৱালো কিন্তু মই ক'ত ব্যৱহাৰ কৰিলো হেতু আপোনালোকক দেখাব বিচাৰিছো তো আপোনালোকে জনাব কেনেকৈ পায় ভাল লাগিছে নে বেয়া লাগিছে আপোনালোকে জনাব তাকে বলক চাও ক'তনো ব্যৱহাৰ কৰিলো কেনে কাৰণেনো ব্যৱহাৰ কৰিলো আপোনালোকো ব্যৱহাৰ কৰিব পাৰিব তেনেকৈ তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ সেইদিনাখনি মই এইটা ক্লে দি বনাইছিলো আৰু আপোনালোকক দেখাইছিলো আপোনালোকে যদি ভাবে তেনেহলে বনাই ল'ব পাৰে আৰু এইটা মই এতিয়া ক'ত ব্যৱহাৰ কৰো তাকে দেখাব লৈছো তো বলকচোন চাও আমি আৰু ইয়া কেখনমান ফটো ফ্ৰেম বনাই আছিলো মই আৰু ইয়াতে মই ষ্টাৰ গিটা ব্যৱহাৰ কৰিছো দেখিছে ন এই এতিয়া মই ঢালি থকা ফটোখনতে সাইডলে মই ষ্টাৰ এটা লগাইছো Starfish নিচিনাকৈ মই লগাবলৈ চেষ্টা কৰিছো কৈছিলো মই Starfish অৰ্ডাৰ কৰি থৈছিলো দোকানখনত তাকে এই Starfish কিটা মোক নিদিলে হেতু কাৰণে মই এতিয়া আকৌ অৰ্ডাৰ কৰিবলৈ টাইমো নাই হেতু কাৰণে এনেকৈ ক্লে সহায়ত মই ব্যৱহাৰ কৰিছো ক্লে দি বনাই লৈছো নিজে আৰু এয়া এতিয়া মই যাবলৈ ওলাই আছিলো ৱেলফালৈ আৰু তাৰ আগতে বুলো আপোনালোকক এখন উলিয়াই দেখুৱাম মই যোনখন ষ্টাৰ দি বনাইছিলো হেগিখনো মই দেখুৱাম আৰু প্ৰথমতে এখন চাই লওকচোন কেনেকুৱা লাগিছে মই এটা গণেশৰ ষ্টিকাৰ লগাই দিছো আৰু এনে ধৰণে বনাইছো তো আপোনালোকে চাই থাকক কেনেকুৱা লাগিছে জনাব আৰু সকলোৱে লাইক সাবস্ক্ৰাইব কৰিব নাপাহৰিব সকলোৱে এটা কমেন্ট কৰিব তো চাই যাওক কালি ইমানখিনিতে থৈ দিলো ভাগৰ লাগিলে এলাহ লাগিলে আৰু ভিডিঅ' কৰা নহল আৰু হেতু কাৰণে আজি নেক্সট ডে আজি ৰাতিপুৱা মই এতিয়া আৰম্ভ কৰিছো আপোনালোকক দেখুৱাম বুলি কোৱা ফটো গিটা মই আজি দেখুৱাব লৈছো আৰু বলকচোন চাও কেনেকুৱা হৈছে আপোনালোকে চাই কব কেনেকুৱা পালে তো বলক এইখন হৈছে মই বনাই থৈ দিয়া ফটো ফ্ৰেম গিটা আৰু এই ষ্টাৰ গিটা দেখিছে নহয় মই হিন্নাখনি যে দেখাইছিলো ষ্টাৰ গিটা বনাইছিলো ক্লে দি আৰু হেগিটা ষ্টাৰ দি ইয়াত লগাইছো আৰু আপোনালোকে জনাব কেনেকুৱা লাগিছে আৰু মই সেকেন্ড অৰ্ডাৰৰ কথা কৈছিলো এয়া মই সেকেন্ড অৰ্ডাৰৰ কাৰণে ফটো ফ্ৰেম বনাই আছো আৰু আপোনালোকে দেখিছে মই এই ফটো ফ্ৰেম গিটাত ফটো লগোৱা নাই মোক ফটো লগাব কোৱা নাই হেতু কাৰণে মই লগাই দিয়া নাই আৰু এনেকুৱাকে মোক ষ্টাইল দি দিব কৈছে ফুল দি আৰু ইয়া কিছুমানত ফুল দিছো লগতে গণেশৰ কিছুমান ষ্টিকাৰ লগাই দিছো আৰু এনেকৈ দিব কোৱা কাৰণে মই এনেকৈ দিছো আৰু এইখিনি হৈছে ষ্টেণ্ড গোল্ডেন ষ্টেণ্ড মই আনি থৈ দিয়া হৈছে আৰু ইয়া অৰ্ডাৰৰ কাৰণে আনি থৈ দিছো গোটেইখিনি অৰ্ডাৰৰ কাৰণে মোক আনিবৰ কাৰণে কৈছিল হেতু কাৰণে আৰু মই বস্তুখিনি আনো অনলাইন এতিয়া অনা হোৱা নাই মই ইয়াতে আছে অকনমান দূৰ হয় মই ইয়াৰ পৰা তাত এখন দোকান আছে আৰু সেই দোকানখনতে মই অৰ্ডাৰ কৰি দিও ফোন কৰি দিয়াৰ পিছত মই পেমেন্টটো কৰি দিও আৰু তেওঁলোকে মোক এটা আহি গেটত আহি দি থৈ যায়হি আৰু মই গেটৰ পৰা লৈ আহো আৰু হুৰি থাকে তুমি কোৰ পৰা বস্তুখিনি লোৱা হেতু কাৰণে মই এতিয়া কলো মই অনলাইন লোৱা নাই মই অফলাইনে লৈছো আৰু অনলাইনতো পোৱা যায় আপোনালোকে সাৰ্চ কৰি যাব আৰু সাৰ্চ কৰি চালে আপোনালোকে পাই যাব ৰেজিনৰ বস্তু আহি যাব ইটো পিছত হেতু আপোনালোকে অনলাইন ল'ব পাৰে আৰু তাকে হুৰি থকা কাৰণে কলো আৰু তাকে আপোনালোকে চাই যাওকচোন আৰু এয়া মই ষ্টাৰফিছৰ নিচিনাকৈ ষ্টাৰটো হেড লগাই দিছো চাওকচোন কেনেকুৱা লাগিছে আৰু মোৰটো বহুত ধুনিয়া লাগিছে মই ধুনিয়াই দেখিছো আপোনালোকে জনাব কেনেকুৱা দেখিছে আৰু আপোনালোকে চাই যাওকচোন ভিডিঅ'টো আগলৈ এটা কমেন্ট আহিছিল সুধিছিল আপুনি যে এইটো বন্ধুকৰ নিচিনাকৈ যে লৈছে এইটো কি বুলি কয় এইটো কথা সুধিছিল তাই বন্ধুকৰ নিচিনা বুলি কৈছে এইটো হৈছে লাইটাৰ বাবুল লিখা আছে এটো মই নতুনকৈ আকৌ আনি থৈছো বাবল টস লাইটাৰ বুলি লিখা আছে দেখিছে নহয় আপোনালোকে উল্টা দেখিছে চাগে এটো লাইটাৰ বুলি কয় বাবল টস লাইটাৰ আপোনালোকে অনলাইনত পাব আপোনালোকে অনলাইনত সাৰ্চ কৰিব বাবল লাইটাৰ বুলি সাৰ্চ কৰি দিবচোন এতিয়া ওলাই যাব আৰু এটা সুধিছিল এটো কয় চাওকচোন হিট টুল হিট গান বুলি কয় মই হিট গান বুলি আনিছিলো
অফলাইনে অনা দোকানৰ পৰা অনা এইটো ওচৰতে দোকান এখন আছে মই কৈছোঁ মই দোকানখনত অৰ্ডাৰ কৰি থৈছোঁ আৰু তেওঁলোকে আহি মোক ইয়াত দি থৈ যায়হি আৰু মই নগলেও হৈ যায় কি লাগে মই কৈ দিলে হৈ গ'ল আৰু তেওঁলোকে মোক ইয়াত ক্ৰেটত আহি দি থৈ যায়হি এইটো এনেকুৱা ধৰণৰ এনেকুৱা এইটো হিট গান বুলি কৈ আনিছিলোঁ মই এইটো এতিয়া গম পালে নহয় এই দুটাক কি বুলি কয় এইটোক কয় বাবল টৰ্চ আৰু এইটোক কয় হিট গান আপোনালোকে সাৰ্চ কৰিব অনলাইনত এমেজন হওক ফ্লিপকাৰ্টত হওক সবতে আপোনালোকে সাৰ্চ কৰি চাব পাৰে ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু ইমানতে মই ভিডিঅ'টো সামৰি দিছোঁ আকৌ এটা নতুন ভিডিঅ' সৈতে অতি সোনকালে আহি আছোঁ আৰু আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব লাইক কৰি যাব আৰু থেংক ইউ ইমান টাইমৰ কাৰণে মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে আৰু সেয়াই আজিলৈ আহিছোঁ নমস্কাৰ